ফেহুজালিৰ তৰফৰ পৰা মই পম্পি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি কেইজোৰমান মই কাপোৰ লৈ আহিছো। আমি আগতে এটা ভিডিঅ'ত দিছিলো। এই কেইজোৰ কাপোৰ আপোনালোকে বহুত বেছি মৰম দিছে এই কাপোৰ কেইজোৰত, আৰু আমি দিয়াৰ কিছুদিন পিছতেই ষ্টক আউট হৈ গৈছে গোটেইখিনি, আৰু ভিডিঅ'টো বহুত বেছি ভাইৰেল হৈছে ইউটিউবত। তো সেইকাৰণে আমি আপোনালোকে মানে বহুত ডিমান্ড কৰি আছিলে, বহুতে মেছেজ কৰি আছিলে, সেইটো কাৰণত মানে আমি এইখিনি আকৌ এবাৰ ৰিষ্টক কৰিছো, আৰু দুটামান নতুন কালাৰো এড হৈছে, আপোনালোকে ল'ব পাৰিব। আৰু মানে কি হ'ল, আমি ভিডিঅ'টো বনোৱাৰ আগতে মানে কেইজোৰমান অলৰেডি চল্ড আউট হৈ গ'ল। তো আপোনালোকে মানে যিমান মানে আজি ভিডিঅ'টো বনাইছো, এতিয়া আমি ভিডিঅ'টো যেতিয়া দিম মানে আপোনালোকে যিমান পাৰে জল্দি আপোনালোকে সেই কৰি ল'ব, মানে কাপোৰ কেইযোৰ বুক কৰি ল'ব। কাৰণ কি হয়, এইকেইযোৰ কাপোৰ বহুত কম ৰেঞ্জত একেবাৰে প্ৰিমিয়াম কোৱালিটিৰ ভাল, মানে আপোনালোকৰ মাটিশালত বোৱা কাপোৰ হয়, আৰু নুনি কাপোৰ হয়। নুনিৰ একচুৱেলি সূতা বিভিন্ন ধৰণৰ থাকে, তথাপিও মই জনাই দিওঁ এইকেইযোৰ কাপোৰ ইমান বেছি মানে মৰম দিছে আপোনালোকে, বহুতে ইমান ভাল পাইছে। আমাৰ মানে ভালেখিনি মেছেজ আহিছে আমাৰ হোৱাটছএপত, মানে কুৱেৰি কৰি পিনে ইমান মেছেজ আহিছে, আমি মানে দিব নোৱাৰা হৈ গৈছিলো। অলৰেডি চল্ড আউট হৈ গ'ল। এতিয়া মানে আনিছো যদিও অলৰেডি কেইটামান পিছ অলৰেডি আউট হৈ গ'ল, মানে অফলাইনতে আমি হোৱাটছএপত মানে ফটো কিবা তেনেকুৱাকে দিওঁতে অলৰেডি গোটেই গুচিয়ে গ'ল। এইকেইটাহে পিচ আছে, আপোনালোকে যোনে লাগে জল্দি আপোনালোকৰ ফেভৰেট কালাৰটো বুক কৰি লওক। তো প্ৰথম মই এইযোৰ দেখাব লৈছো আপোনালোকৰ ব্লু কালাৰ, নেভি ব্লু কালাৰত আছে কাপোৰটো, আৰু বহুত বেছি কমফৰ্টেবল হ'ব কাপোৰটো, বহুত বেছি কমফৰ্টেবল, মিহি, আপোনালোকে বহুত কমফৰ্টেবল, আৰু মানে গাত লিপিত খাই থকাৰ নিচিনা, মানে কাপোৰটো বহুত মানে ষ্টেণ্ডাৰ্ড টাইপৰ। আৰু এইখন আহিব চাদৰখন, আপোনালোকে বডিটো দেখিছে। কাপোৰ কেইযোৰ ফিক্স বৰ্ডাৰো হ'ব, এনেকুৱাকে কাপোৰ কেইযোৰ মই দেখাই দিছো এবাৰ ওচৰৰ পৰা। এনেকুৱাকে থাকিব, গাত এনেকে সৰুকে বুটা থাকিব অলৰেডি। মেখেলাবিলাকৰো মানে আপোনালোকে একেবাৰে মানে তললৈকে নহয়, অকমান ওপৰলৈকে থাকিব বাৰু ফুলখিনি, চাওক এইখিনি। আৰু মই জনাই দিওঁ বাৰু, ইয়াৰ প্ৰাইচ আহিব 1150, 1150 টকাত আপোনালোকে ল'ব পাৰিব। লাষ্ট টাইম আমি দিছিলো আপোনালোকৰ কাপোৰযোৰ 1090 দিছিলো, মানে এইবাৰ কি হ'ল, বুৱেনী অকমান প্ৰাইচটো বঢ়াই দিলে কাৰণে আমিও তেনেকুৱা ৰেটতে সামান্য অকমান প্ৰাইচটো আমি বঢ়াই দিব লগা হ'ল। তো বহুত বেছি নহয় ডিফাৰেন্সটো, 1150ত ল'ব পাৰিব এইবোৰ কাপোৰ। বহুত বেছি ভাল কোৱালিটিৰ হয় আপোনালোকক। ইয়াৰ আপোনাৰ ব্লাউজ পিচটো বৰ ধুনীয়াকে আছে, মই দেখাই দিছো। এইটো ব্লাউজ পিচটো ইমান ডাঙৰকে আছে, চাওক। ব্লাউজ পিচটো চিলাই ললে বৰ ধুনীয়া লাগিব কাপোৰযোৰৰ, বহুত ধুনীয়াকে ডাঙৰকে আছে। হাতৰ পাৰিটো ল'ব পাৰিব মাত্ৰ আপোনালোকে 1150 ৰুপিজত ল'ব পাৰিব। বৰ ধুনীয়াকে আছে কাপোৰযোৰ। এইযোৰ আহিব ব্লু কালাৰত। মই নেক্সট ইয়াত আপোনাৰ বৰ্ডাৰত মানে সেইও আছে হা, ৰুলেক্স টনা আছে বৰ্ডাৰটোত। নেক্সট মই এইযোৰ দেখাব লৈছো গ্ৰীণ কালাৰত। গ্ৰীণ কালাৰত আপোনাৰ অকমান মিনা কৰা আছে, চাই লওক, অকমান সৰুকে ডিজাইন এটা কৰি মিনা কৰা আছে। এইযোৰ কাপোৰ বহুত বেছি কমফৰ্টেবল হ'ব, নামঘৰে নিবৰ কাৰণে যিবিলাকৰ মানে বগা কাপোৰ দৰকাৰ আছে তেওঁলোকে ল'ব পাৰিব। এইযোৰ আহিব গ্ৰীণ কালাৰত, চাওক, সৰুকে মিনা কৰা আছে কাপোৰ কেইযোৰ। এইখন আহিব মেখেলাখন, ধুনীয়াকে এখন মেখেলা আহিব এনেকুৱাকে ওপৰলৈকে। প্ৰাইচ চেমেই থাকিব 1150, 1150 টকাত ল'ব পাৰিব। একেবাৰে জল্দি বুক কৰি ল'ব। মই আপোনালোক কৈছো, যোনে বিচাৰি আছিলে একেবাৰে জল্দি কাপোৰ কেইযোৰ আপোনালোকে বুক কৰি ল'ব, নহলে গোটেই চল্ড আউট হৈ যাব। মানে পিছত আপোনালোকে বিচাৰি মেছেজ কৰিব, আমি দিব নোৱাৰিম, তেতিয়া বেয়া লাগিব ন। তো এইটো হ'ব ব্লাউজ পিচটো। ব্লাউজতে এনেকুৱাকে অকমান ৰঙাকে মিনা কৰা আছে ব্লাউজ পিচটোত। 1150 ৰুপিজত ল'ব পাৰিব। নেক্সট এইযোৰ আহিব আপোনালোকৰ ৰেড কালাৰৰ। এইযোৰ আপোনাৰ আচলা পৰ্চনটো ব্লুযোৰৰ নিচিনা একেই আছে, গ্ৰীণযোৰ অকমান বেলেগ আছিলে। এইখন আহিব ৰঙাকে মেখেলাখন, গোটেই কেইযোৰ ফিক্স বৰ্ডাৰত থাকিব। এইখন আহিব আপোনালোকৰ চাদৰখন, চাওক, এনেকুৱাকে পাৰিটো ফুলৰ ডিজাইনটো অকমান বেলেগ ডিজাইন আছে, ধুনীয়া মৰম লগা এটা ডিজাইন আছে ফুলৰ ডিজাইনটো। এইখন আহিব মেখেলাখন, এইখন হ'ব মেখেলাখন, ইয়াৰ মেখেলাখন 1150। এইখন আহিব ইয়াৰ ধুনীয়াকে মেখেলাখন, চাওক, ফুলৰ বুটাৰ ডিজাইন কেইটা বৰ মৰম লগা আছে, অকমান ঘনকে আছে। আৰু এইটো আহিব ধুনীয়াকে ব্লাউজৰ পিচটো। ব্লাউজৰ পিছত স্লিপছত এটা ধুনীয়া পাৰি আছে। এইটো 1150, প্ৰাইচ চেম থাকিব গোটেই কেইটাৰ। এইটো আহিব একেবাৰে ডিমান্ডিং কালাৰ মেৰুনত। মেৰুন বিচাৰি পিনে মানে ইমান মেছেজ আহিছে, আমি মানে আপোনালোকক দিব পৰা নাছিলো। আৰু অলৰেডি মেৰুনৰটো ষ্টক বহুত কেইটা আনিছিলো, অলৰেডি গ'লে, এতিয়া মাত্ৰ 2 পিচ আছে, আৰু 2টা পিছত মই জনাই দিম বাৰু। এইটো আহিব আপোনালোকৰ আচলৰ পৰ্চনটো, গাৰ বুটা কেইটা চাই লওক, 1150, জল্দি বুক কৰি ল'ব। এইখন আহিব মেখেলাখন, এইখন আহিব ধুনীয়াকে মেখেলাখন। ইয়াৰ ব্লাউজ পিচটো মই দেখাই দিওঁ, এইটো আহিব ধুনীয়াকে ব্লাউজ পিচটো।
1150 ল'ব পাৰিব নেক্সট এইযোৰ মই আৰু এটা বস্তু দেখাই দিওঁ এইযোৰৰ মেৰুন কালাৰত আছে আচলা পৰ্চনটো সেম থাকিব কিন্তু মই দেখাই দিওঁ আপোনালোকে এইযোৰৰ বুটাৰ ডিজাইনটো এইটো হ'ব বুটাৰ মই এইখনৰ মেখেলাখন এইটো চাওক এইটো মানে কি হয় আপোনাৰ নাভাবিব যে কিবা বেলেগ বিৰাট কিবা এইটোৰ বুটাৰ ডিজাইনটো সৰু সৰু ফুলৰ নিচিনা আছে এইটোৰ বুটাৰ ডিজাইনটো এনেকুৱাকৈ বৰফিৰ নিচিনা আছে এইখন ফুল এইখন সেম আচলা পৰ্চনটো সেম থাকিব প্ৰাইস সেম থাকিব এইখন আহিব ধুনিয়াকে চাদৰ এইখন আহিব ধুনিয়াকে মেখেলা এইখন হ'ব মেখেলাখন এফালেখিনি আছে হা ফুল এইখন মেখেলাখন প্ৰাইস 1150 মই বাৰে বাৰে কৈ আছো প্ৰাইসটো যোৱা ভিডিওতকে মানে আপোনাৰ চালে গম পাব 1190 দি আছিল এইবাৰ অকমান প্ৰাইসটো আমি বঢ়াব লগা হৈছে কাৰণ বুইনি অকমান আমাৰ পৰা মানে অকমান বেছিকে লৈছে এইটো কাৰণত এইটো হ'ব ব্লাউজ পিসটো ব্লাউজৰ পিসটো ধুনিয়াকে এটা পাৰি আছে জলদি বুক কৰি ল'ব মেৰুন অকল দুটা পিস আছে আৰু আপোনালোকৰ এইযোৰ আহিব পাৰ্পল কালাৰ ধুনিয়া কালাৰ এটা এইবাৰ মই কৈছো আপোনালোকক দুটামান ধুনিয়া কালাৰ আৰু এড হৈছে পাৰ্পল কালাৰ এইটো এইখন চাদৰখন সব ধুনিয়া বুটা বুটা আছে হোলগা আৰু বুটা বিলাকৰ গ্যাপটো কমকে আছে মানে ঘন ঘনকে আছে বুটাৰ ডিজাইন কেটা ঘন ঘনকে আছে এইখন আহিব ধুনিয়াকে এইখন আহিব ধুনিয়াকে মেখেলাখন সব এইখন ধুনিয়াকে মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিসটো মই দেখাই দিওঁ কোৱালিটি ভাল পাব আপোনালোকে 1150 1150 টকাত এই জোৰাকেইটা আপোনালোকে ল'ব পাৰিব ভাল লগা জোৰাটো জলদি জলদি স্ক্ৰিনশ্বট লওক আৰু আমাৰ স্ক্ৰিনত দিয়া নম্বৰ কন্টাক্ট কৰিব মই নম্বৰটো এবাৰ কৈ দিওঁ 8721818816 এই নম্বৰটোত কন্টাক্ট কৰিব বাকি বেলেগ নম্বৰত কেতিয়াও কন্টাক্ট নকৰিব আমি স্ক্ৰিনত যিটো নম্বৰ দি দিম অলৰেডি কমেন্টৰ নম্বৰত কেতিয়া কন্টাক্ট নকৰিব আমি স্ক্ৰিনত অলৰেডি দি দিম মই ভিডিওত কৈও দিছো তো সেইটো নম্বৰত আপোনালোকে কন্টাক্ট কৰিব যিমান পাৰি ভিডিওটো শেয়াৰ কৰিব আৰু মৰম দি যাব ধন্যবাদ